टिंग टिंग, हम भी आ गया। अबे साले तू इधर में लैंकाय पूरी रहता है क्यों? अरे ऐसा ही पढ़िबले आन मानु नहीं है, इसलिए हम थोड़ा आराम करता है। बाप रे बाप, আজিয়া को हिंदी देखो। हिंदीটো मैं कुली सराय माता दी मातु और जन्মৰ পিছৰ পৰা মই হিন্দীৰ লগত একেলগে উঠিছো, বহিছো, খেলিছো, খাইছো। তহঁতি জাননে নাই নাজানো, মই আৰু হিন্দী একেলগে ডাঙৰ দীঘল হৈছো। क्या बात है। हाय ময়ো তো সৰুৰ পৰা মই অকল সেই হিন্দী চিনেমাইহে চাই আহি আছো। হিন্দীৰ বাহিৰে আনবোৰ চিনেমা মই নাচাওঁই। এতিয়া অকণ বহি লওঁ। মই যদি এবাৰ হিন্দী গান গোৱা আৰম্ভ কৰো তেন্তে একেটা বহতে নুখুৱাকৈ মই 7-8 দিনলৈ গান গাব পাৰিম। এটাৰ পিছত এটাকৈ গানবোৰ খালি আহিয়ে থাকিব। তই অকল গানহে পাৰ, মইতো সব জানো। হিন্দী গান, হিন্দী শায়ৰী, হিন্দী ডায়লগ সব ক'ব পাৰো। ৰ দুটামান হিন্দী শায়ৰী তহঁতক এতিয়াই শুনাই দিওঁ ৰ। तू धरती पे रहेगा या बादल में रहेगा, तू धरती पे रहेगा या बादल में रहेगा, मैं तेरी खुशबू से पहचान लूंगा। अरे वाह वाह तो बोलो तुम लोग। हिंदी शायरी सुनने के बाद वाह वाह तो बोलना चाहिए था ना। मतलब ये बात भी तुम्हारा समझ में नहीं आता। কি ওয়া কও, তোৰ এই শায়ৰীটো দেখোন হোৱাই নাই। এইটো শায়ৰী নহয়, শাৰী হৈ গৈছে। একদম খাঁটি পাট মুগাৰ শাৰী। তই কোনো চিন্তা নকৰিবিচোন, তোৰ এই শাৰীটো আমাৰ বিহু সময়ত গোটেই অসমৰ মহিলাসকলে পিন্ধিব পাৰিব নহয়। গতিকে চিন্তাৰ কোনো কাৰণ নাই। A few moments later. কি হয় হৰু, তই যে মনে মনে বহি আছা? তহঁতৰ হিন্দীবোৰ শুনি আছো। আচ্ছা চন্দু, হাই চন্দু, কি হ'ল ঐ? সেয়া চা বিহাৰী খুৰা আহি আছে। এ মজা, ইয়ালে আহিব দে, আজিও মজা কৰিম। অকে। খোৱা খোৱা। अरे का होइल रे? নহয় মানে সুধি আছো আপুনি ক'ৰ পৰা আহি আছে? कौड़ पोरा मुतबल, हम तो बाजार से आवतनी, पर तो लोग यहाँ में बैठ के का करतनी हो? কা কৰতনি, এই কা কৰতনিটোনো আকৌ কি বস্তু? খুৰা এই কৰতনিটো আকৌ কি হয়? मुतबल करतनी तू करतनी होय ना? কৰতনিটো হয়েই, কিন্তু মানেটো কি? ई हरामखोर सब तो लोग हमार संग मजा करवा लगसा। মজা কৰিছো নহয় খোৱা। ए चुप, हमार कतियाबा खंग उठिब নহয়, उठाई पटक दिम। मोके चिनि पो নাই। আপুনি যে ইমান দিন ধৰি অসমত থাকি আছে, এতিয়ালৈ অসমীয়া ক'ব নোৱাৰে কিয় হে? कौन छे? মানে অসমীয়া নাজানে নেকি? काहे के ना जाने? জানে যদি অসমীয়াত কওক। मोर बेटा बेटी बिलाक असमिया स्कूलते पढ़ी আছে। उ लोग असमियाते कथा पातिছে। असमिया खाबार खाइছে, असमिया कापोर पिंधिছে, सब असमिया करिছে। बाकी মই কতিয়াবা असमिया कहिले लोग हही दिছে। সেই কারণে হাম না কিছু কহিছে। আপুনি কতিয়াবা অসমীয়া কৈছে আৰু তেতিয়া লোক হহিছে, আৰু সেই কাৰণে সি ন কিছু কহিছে। সি বোলে অসমীয়া কহিছে। ठीक बा, हम जावतनी हो। সি অসমীয়া কহিছে। তহঁতৰ হিন্দীৰ অৱস্থা আৰু তেওঁৰ অসমীয়াৰ অৱস্থা একেই। পাৰ্থক্য মাত্ৰ বয়স। তহঁতৰ বয়স কম আৰু তাৰ অকণ বেছি। মানে তই কি ক'ব বিচাৰিছ? আমি কি হিন্দী ক'ব নাজানো নেকি? ক'বতো জানই, কিন্তু হিন্দীৰ অৱস্থাহে ভাল নহয়। তহঁতৰ হিন্দীটো মোৰ 5 টকীয়া ঝালমুড়িৰ লগত তুলনা কৰিব মন যায়। কি কলি?